আহচোন মৰমৰ কণমানিহঁত, আজি আমি অসম চৰকাৰে তৃতীয় শ্ৰেণীৰ বাবে যুগুতোৱা নতুন অসমীয়া পাঠ্যক্ৰম স্পন্দন নামৰ পাঠ্যপুথিৰ যিটো প্ৰথম কবিতা, সেই কবিতাটো আমি আবৃত্তি কৰোঁ। অধ্যায় 1 আমাৰ চৌপাশ, পাঠ 1 নতুন উমলা গীত। আকাশ আকাশ ইমান আকাশ, লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ, আকাশ তাৰে ছাল। বেলি পৰিল, পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি। বতাহ আহে বেগেৰে, আলি হ'লে নাই, নৈ যায় কোবেৰে, ভৰি পিছে নাই। নিৰ্মল প্ৰভা বৰদলৈ। আহচোন কবিতাটি আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। অধ্যায় 1 আমাৰ চৌপাশ, পাঠ 1 নতুন উমলা গীত। আকাশ আকাশ ইমান আকাশ, লাগে ইমান ভাল, পৃথিৱী এখন ঘৰ, আকাশ তাৰে ছাল। বেলি পৰিল, পিছল খালে নেকি, গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি জুমি। বতাহ আহে বেগেৰে, আলি হ'লে নাই, নৈ যায় কোবেৰে, ভৰি পিছে নাই। নিৰ্মল প্ৰভা বৰদলৈ। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। তোমালোক যদি মোৰ চেনেলটোত নতুন, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।